কি গাছ আছে কি গাছ না না কোন আছে এই এদালি তাতে আমাৰ ভেলাঘৰৰ উৰুকাৰ ৰাতিৰ খানা বনাই আছে এনে একবাৰ যাই কিবা প্ৰশ্ন সোধো খং উঠি যাব প্ৰশ্ন সুধবে তাৰমানে প্ৰেং আলু এৰে হয় কোনটো সেইটো এৰে হয় এনে অলপ নহয় ইউটিউবত পাব মানে কি সিদিনা তাৰমানে কি হ'ল এই অসমত যিবিলাক কীৰ্তিস্তম্ভ গিলা ভেলাঘৰৰ নাম দি মেলা ঘৰ বনাই যিটো জাতীয় সম্পদ গড় ৰংঘৰ কাৰেংঘৰ তাত অসমৰ মানচিত্ৰ সেইবিলাক যি বিকৃতৰ ওপৰত প্ৰতিষ্ঠা কৰি জ্বলে আছে তাৰ পৰা অসমৰ কিবা লাভ হৈছে নেকি না আপুনি ভাবে নেকি অসমৰ লাভ হ'ব বুলি দিলে না আপুনি ভাবে নে কিবা লাভ হ'ব বুলি এইটো আমাৰ অসমত অসমীয়া জাতিটোৰ ধ্বংসমূলক পন্থা তাকেতো মই সেইটোৱে কৈছোঁ তাৰপিছত মই সেইটোৱে কৈছোঁ তাত এইটো না আপুনি ভাবে নেকি কিবা লাভ হয় বুলি তাৰ মানুহে কৰে কি জানি কৰে নে ভাইৰেল হ'বৰ কাৰণে কৰে হেৰি নহয় সমাজত তাৰমানে প্ৰতিষ্ঠাপন হ'বৰ কাৰণে কৰে এইটো তাৰমানে কি এতিয়া এইগিলা বস্তু যদি বাহিৰৰ যিবিলাক পৰিদৰ্শকগিলা আহে যে বাহিৰৰ মানুহবিলাক চাব আহে বা উপভোগ উদযাপন কৰিব আহে তাৰ বস্তুগিলা লক্ষ্মণ দা মই কি কৈছোঁ থাকতে দি লক্ষ্মণ দা এইগিলা যদি মানুহবিলাক যদি চাব আহে বাহিৰৰ পৰ্যটকগিলা যদি চাব আহে এই বস্তু দেখা পোৱাৰ লগে লগে যে জ্বলাই দিয়া ধ্বংস কৰা দেখা এইটো হ'ল অসমত আমাৰ যিটো আমাৰ হিন্দুত্ব অসমীয়া হিন্দুত্বৰ যিটো কৃষ্টি ধ্বংসৰ কাৰণ আমিয়ে সেইটোৱেতো ক'লো তাকে মই কৈ আছোঁ বুজা নাই যেনে আহিছা কোনটো কৃষ্টিৰ কাৰণে আমি ধ্বংস হোৱা নাই ভেলা ঘৰৰ পৰাই সৰস্বতী পূজাৰ পৰাই ৰঙালী বিহুৰ পৰাই হয় নহয় দুৰ্গা পূজাৰ পৰাই কোনো ধ্বংস হোৱা নাই লাষ্টত ধ্বংস হ'লো কি আমি নাম এই যিটো নাম হৰিৰ নামৰ কীৰ্তন কৰিশ্মাৰ কাৰণে চব মানুহ লাগিছে পিছফালে তাই কিমান ধ্বংস কৰিছে অসমৰ মানচিত্ৰ সম্পূৰ্ণ বেলেগ কৰি পেলাইছে তাই সেইটো বাৰু নামৰ এইটো পাগল কোন পাগল এতিয়া আমিয়ে ক'ব লাগিব পাগল আমিয়ে উঠি দিছোঁ আমিয়ে পাগল না সেইটোৱে এতিয়া ছ'চিয়েল মিডিয়াৰ যুগত তাৰমানে বস্তুটো কি হৈছে ভেলাঘৰৰ নাম দি দিয়ে ৰংঘৰ কাৰেংঘৰ শিৱ সেইটোতো কথা ভেলাঘৰ তাৎপৰ্য জানানে তাৰ ভেলাঘৰ নিজস্ব এটা বৈশিষ্ট্য আছে ভেলাঘৰ তাৎপৰ্য জানানে ভেলাঘৰ কিয় বনোৱা হয় ভেলাঘৰ তাৎপৰ্য বনোৱা হয় সেইটো এটা নাজানো বাৰু মই কিন্তু মই যিখিনি জানো যে ভেলাঘৰ নিজস্ব এটা বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যটো জানিব লাগিব না মই সেইটোৱে কথা কৈ আছোঁ যে ভেলাঘৰটো ভেলাঘৰ হিচাপে ৰাখিব লাগে সেইটোতো তাক মেলা ঘৰ বনাই সেইটো মই কি ক'লো এই ভেলাঘৰ মেইন কথা হ'ল ভেলাঘৰ মানে কি ভেলাঘৰ কিয় বনোৱা হয় কাৰণ কি যিটো একদম জাৰত 2 মাহৰ সংলগ্ন দিনাখনে ভেলাঘৰটো যিখন জ্বলোৱা হয় সেই তাৎপৰ্য যদি জানিব লাগিব অসমীয়া সংস্কৃতি হিন্দু ধৰ্মৰ সংস্কৃতিৰ নৈতিকতা দায়িত্ব হয়নে নহয় ব্ৰহ্মাই অভিশাপ দিছিল নাৰদক অভিশাপ দিছিল ব্ৰহ্মা যে তোমাৰ পূজা পৃথিৱীত নহয় মাত্ৰ একদিনে হ'ব কোনদিনে হ'ব যেদিনা মকৰ কান্তি সংক্ৰান্তিৰ মিলন হ'ব সেইদিনা তোমাৰ পূজা হয়নে সেই মানে পু আৰু মাঘৰ যিদিনা তাৰমানে সংলগ্ন দুমাহী বুলি কওঁ আমি সেইদিনা তাৰমানে মকৰ কান্তিৰ সংক্ৰান্তিৰ লগ্ন হয় সেইদিনাখনে ব্ৰহ্মাৰ পূজা হয় ব্ৰহ্ম পূজা কৈছোঁ নে নাই কৈছোঁ ব্ৰহ্ম পূজা নাই কৰা ব্ৰহ্ম পূজা কৰিলে আমি সম্পূৰ্ণ শুদ্ধ হয় মানুহবিলাক সম্পূৰ্ণ শুদ্ধ হয় শুক্লা বস্ত্ৰত যায় ব্ৰহ্ম পূজা কৰিব লাগে নাই আমি কি কৈছোঁ এটা হৰি ধুনি নাই দুটাই কৈছি মেজি জ্বলাই দিছি হৰিবল কথাটো ভালে লাগিল মই গম পালোঁ ভালে জানিলোঁ কথা এটি মোক নকৰিবি আৰু এই জিম্বে গ'ল বেছি মাৰ জিম্বে কোন মনে দিলীপ কনকজাৰ গাঁৱৰ নামঘৰ প্ৰাংগণত সমাবিষ্ট
সমূহ ধৰ্ম ৰাইজ প্ৰভু ভগৱন্তৰ আশীৰ্বাদত আপোনালোকৰ কালি খেলা হ'ব সহযোগত কালি খেলা হ'ব আজি আমি হা এই পবিত্ৰ কি হয় মাঘ বিহুৰ উৰুকা উপলক্ষে এভাগী ভোজ ভাত খোৱাৰ কাৰণে মানস কৰি যিটো কাৰ্যসূচী আগবঢ়াইছিলোঁ এই কাৰ্যসূচীত আমি সকলোৱে সহযোগ কৰি চবুতপৰ মজাটো ইয়াতে এই এতিয়া ভাত খাই উঠি 12টা বজাত বাচন ধুব লাগে এই মজাটো ইছ কৈছ ক এই মজাটো এটা বেছি চবুতপৰ এই বাচন ধোৱাটো এইবাৰ আনি দিলোঁ চব বাচনগিলা ধুই দিলোঁ এতিয়া উঠি আহিলোঁ ওপৰত আনি ধুই আছে এয়া এটা ধেমালি নেকি